আকৌ এবাৰ অসমবাসীলৈ গংগা যমুনা ৰিজৰ্টৰ পৰা স্বাগতম। আহক আমি আজি আমাৰ কেনেদৰে কেম্পিঙৰ কেনেকৈ প্ৰস্তুত চলাইছে আমাৰ ৰবীন দা বা দাদাও চাই আছে, তাৰমানে কেনেদৰে কামবোৰ চলাই আছে তেতিয়ালৈকে আপোনালোকে চাই থাকক। আমি এতিয়া জানিব চেষ্টা কৰিম। আহক। এয়া অলৰেডি ৰবীন দা চাফা কৰি আছে, ক্লিয়াৰ হোৱা নাই, অলপ সময় লাগিব। ৰবীন দাৰ পৰা আমি জানিম। ৰবীন দা মানে এইখিনি কেম্পৰ কাৰণে কৰি আছোঁ, আমি বহুত চাফ চিকুণ কৰি আছোঁ। বিকাশে আমাৰ চব জাবৰ বাখান নি আছে, নি কিন্তু আমি এতিয়া গাঁটা কৰি মাটি আনিখিনি সমান হৈ যাব। এসপ্তাহ পিছত আপোনালোকক চাব লগা হৈ যাব। এইখিনি পূৰা এসপ্তাহৰ পাছত ক্লিয়াৰ হৈ যাব। এসপ্তাহৰ পাছত লাইটিঙৰ ফকাচিঙো বঢ়িয়া হ'ব, আমাৰ কেম্পো বহিব, বহুত ডিজাইন হ'ব, এইখিনি পাৰ্টি হ'ব, আমাৰ ভাল লগা হ'ব আৰু তাৰমানে বহুত। আৰু লগত আমাৰ দাদা আছে, আমি দাদাকো সুধিম। এই আমাৰ দাদা এবাৰ কেম্পিঙৰ কাৰণে একদম আমি ৰেডি হৈ আছোঁ, যিমান পাৰোঁ জল্দি কামবোৰ কৰাই আছোঁ। সেইখিনি জাগাটো কিমান ডাঙৰ, তো আমাৰ কি হ'ব, ৰুম আমাৰ এইটো ৰুম দেখাই দিয়া। এই ৰুমটোৰ আগৰ ফালে কেম্প থাকিব, চব থাকিব, আৰু পিছফালে ইয়াতে বনফায়াৰ বহা জেগা, তাৰপিছত মাংস বনোৱাৰ কাৰণে গ্ৰিল দিম আমি একদম পূৰা, য'ত মাংস পুৰি খাব পাৰিব, মুৰ্গীৰ মাংস বা যি মাংস খাই একদম পুৰি একদম পূৰা গ্ৰিল কৰি খাব পাৰিব। লগত ৰুমটোৰ পিছফালে আমি এখন ষ্টেজ বনাই দিম। ইয়াতে এই ৰুমটো দেখাই দিয়া, ইয়াতে ষ্টেজ এখন থাকিব, ষ্টেজৰ ফ্লেক্স মাৰি দিম, যেন ইয়াতে প্ৰগ্ৰেম যিমান আছে ইয়াতে আপোনালোকে নিজে গান গালে বা কিবা আমি ছিংগাৰ মাতিলোঁ, ইয়াতে অনুষ্ঠান হ'ল বা কাৰোবাৰ বাৰ্থডে পাৰ্টি যদি থাকে 20 জন 25 জন 30 জন, তো সিহঁতে ধুনীয়াকৈ ইয়াতে আয়োজন কৰিব পাৰে। তো আমি ইয়াতে আমাৰ ফালৰ পৰা ছিংগাৰ থাকিব, কিবা থাকিব, বা ক'লে আমি এৰেঞ্জ কৰি দিম। তো ইয়াতে গায়ক থাকিল, তো আপোনালোকে ইয়াতে বহিলে, আৰু গোটেইখিনি বস্তু হোৱাৰ পিছতহে মজা লাগিব। এতিয়া বস্তুটো আমি ৰেডি কৰি আছোঁতো, তো মানে হোৱাৰ পিছত চাব আৰু ক'ব কেনেকুৱা লাগে কেনেকুৱা নালাগে। আমি যিমান পাৰোঁ সিমান ধুনীয়াকৈ বনাম। আমাৰ এৰিয়াটো দেখা পাইছে কিমান ধুনীয়া, সেইটো আমাৰ বটানিকেল গাৰ্ডেনটো পিছফালে, ইপিনে আমাৰ পুখুৰী লাম্বাকৈ যায়, মানে ভিউটো একদম ধুনীয়া। এতিয়া গোটেইখিনি হোৱাৰ পিছতহে আপোনালোকে গম পাব কেনেকুৱা এটা মজা ভিউ হ'ব। তেতিয়ালৈকে চাই থাকক আমাৰ ভিডিঅ'বোৰ কেনেকুৱা কি হৈ থাকে। চাওক আপোনালোকে, এতিয়া আমাৰ চাফা হৈ গ'ল ৰেডি। বিকাশ, আমাৰ দুটা বিকাশ, 2 নম্বৰ বিকাশ 1 নম্বৰ বিকাশো আছে আমাৰ ইয়াতে। চাওক আপোনালোকে, আৰু কিছু সময়ৰ পিছত আমি হেলেজং লাইট লগাব যাব, কাৰণ আমাৰ ইয়াতে আজি ডাঙৰ এটা খানা আছে। ইয়াতে তাৰমানে ধুনীয়া হ'ব আৰু ভাল লাগিব। এয়া চাওক বিকাশ দা আদি এনেকৈ কাম কৰি আছে। বিকাশ দা কেনে ভালে না? পূৰা কাম কৰি আছে চাওক। আৰু ইপান চাইডে দাদাও আছে। হয়, দাদা আজি ৰাতিপুৱাৰ পৰা পূৰা ৰখিয়ে আছে পূৰা আজি, তাৰমানে কাম চাইও ভাল লাগিছে। তাৰমানে কামখিনি নহ'লে নহয়তো, এতিয়াখিনি আৰু লাহেকৈ ক্লিয়াৰ হ'ব। কালি মানে আমি মাইকী হাজিৰা লগাই পূৰাখিনি জেগা পূৰা ক্লিয়াৰ কৰি দিম, ধুনীয়া কৰি দিম। ৰবীন্দ্ৰহঁতক তাতে টিং চিং খুলিব দিছোঁ, তুমি দেখাই দিয়া ৰবীন্দ্ৰহঁতক লৈ যায়। ৰবীন্দ্ৰহঁতে কি কৰি আছে? ইয়াৰ ৰবীন্দ্ৰহঁতে হাতে টিং খুলি আছে। ৰবীন্দ্ৰ কি কৰিবা এই টিং? মানে এইখিনি আমাৰ পুৰাণ হৈ গ'ল, এইখিনি জেগা আনতে আমাৰ পুৰাণ বহুত দিন হ'ল। টিংখিনিও বেয়া হ'ল, আমাৰ কেমেৰাৰ চাইজটো ইমান ধুনীয়া কৰি নাহে। তাৰমানে বেলেগ কৰি আমি নতুন প্লেন চিট আনিছে বাবু, এই তাৰমানে ৰঙা প্লেন চিট, এই নতুন প্লেন চিট আমি মাৰি দিম। এতিয়া নতুন লগাবা, কাৰণ জেগাটো দেখাটো ভাল হ'ব, যিহেতু কেম্পিং আমাৰ হাইফাই হ'ব, লাইটিং হ'ব ন, লাইটিং ইনাম ধৰণৰ লাইটিং অনা গৈছে ন, ৰাইজেতো দেখাই পাব। আমি কৈছোঁ যিহেতু ৰাইজেতো দেখাই পাব। তাৰ বাবে প্ৰস্তুত চলাই আছা আপোনালোকে। এতিয়ালৈকে ভিডিঅ'টো চাই থাকক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। কি ক'বা তুমি অসমবাসীলৈ আমাৰ চেনেলটোৰ কথা? আহক আপোনালোকে চাই চাওক কেম্পটোৰ কথা। আমি কেম্পটো কৰি আছোঁ, যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ আপোনালোকক দেখাব। এনেকৈ বনাওঁ, আপোনালোকে একবাৰ আহি চাই লওক একে। আমাৰ লগত আজি আছে দাদা আছে, 2জন দাদা আছে, আৰু লগতে আমাৰ বাইদেউ আছে। আমাৰ গংগা যমুনা ৰিজৰ্টত আহি কেনেকুৱা পালাক, আমাৰ খানা কেনেকুৱা হৈছে অকণমান জানিম। খানা চানা চব বঢ়িয়া হৈছে। ইয়াতেতো আহি মুকলি ভাল লাগে বহুত, পৰিৱেশটো বহুত ভাল লাগে, শান্তি। মই আহি থাকোঁ মাজে মাজে, 3-4বাৰমান হ'ল তেনেকৈ। আপোনালোকেও আহিব, ভাল লাগিব ইয়াতে, বহুত ভাল লাগে। আৰু আমাৰ বাইদেউ আছে। বাইদেউ অকণমান কৈ দিয়ক, আপুনি প্ৰথমবাৰ আহিছে গংগা যমুনাৰ বিষয়ে। বহুতে মানে যিখিনি সময় ইয়াতে গ'ল ন, সঁচাকৈ বহুত ভাল লাগিছে। পৰিৱেশটো বহুত ঠাণ্ডা, আৰু খোৱা বোৱাখিনিতো খুবেই ভালেই পাইছোঁ। তেনেকৈ বাকী কৈছোঁ আৰু চবেই ইয়াতে আহক, খাওক আৰু বিচাৰোঁ। ঠিক আছে, আপোনালোকক গংগা যমুনাৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই হঠাৎ লগ পালোঁ গংগা যমুনা ৰিজৰ্টত। তৃষ্ণা বাইদেউ আমাৰ টিচাৰে হয়, শিকাইছিল আমাক, তাতে অভিনয় শিকাইছিল, ডান্স শিকাইছিল। লগতে লগ পাই খুব ভাল লাগিল। বাইদেউৰ পৰা আমি কিছু কথা আমি জানিব চেষ্টা কৰিম। বাইদেউ গংগা যমুনা ৰিজৰ্টত আহি কেনে পালে?
তো গংগা যমুনা ফাৰ্ষ্ট যেতিয়া অপেনিং হৈছিল তেতিয়া ফাৰ্ষ্ট আহিছিলোঁ, তাৰপিছত তেনেকৈ অহা হোৱা নাই। আৰু উৎপলহঁতক মই জাষ্ট শিকোৱা হিচাপত নহয়, একদম ভাইটি হিচাপত লগ পাইছিলোঁ RRত। ভাল ডান্স কৰে আপোনালোকে জানে। আৰু গংগা যমুনাত আহিতো এতিয়া পৰিৱেশটো ইমান ধুনীয়া হৈছে। তো মই আহিছিলোঁ আজি, আমাৰ মানে স্পেচিয়েল মেটাৰটো আছিল, মোৰ দাদাৰ প্ৰি ৱেডিং শ্বুট চলি আছে। তো তাৰ কাৰণে গধূলিয়ে হ'ল আৰু এতিয়া বন্ধ কৰিব হৈছে। গংগা যমুনা মানে ওচৰতে, আমাৰ ওচৰতে ইমান ধুনীয়া এখন ৰিজৰ্ট হৈছে। এতিয়া সকলোৱে আহক, চাব পাৰিব। ইয়াত বহুত ধুনীয়া পৰিৱেশটো, বিৰাটেই ভাল লগা। আৰু উৎপলহঁতৰ চেনেলটোক মৰম দিব বুলি আশা কৰিলোঁ। সকলোবোৰ ভিডিঅ' চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে প্ৰেছ টু দ্য বেল আইকন। এই অলৰেডি দাদা আৰু বাইদেউ আছে, ধুনীয়াকৈ ফটো উঠি আছে, খুব ভাল লাগি আছে, আমিও চাই আছোঁ অলৰেডি। দাদা গংগা যমুনাত আহিছে, ইয়াত কেনেকুৱা লাগিছে? আমাৰ খুবেই ভাল লাগিছে পৰিৱেশটো, সম্পূৰ্ণ মানে আমাৰ অসমীয়া এটা ধুনীয়া পৰিৱেশ। তো প্ৰি ৱেডিং ফটোশ্বুট বুলি আমি আহিছিলোঁ, একচুৱেলি ফাৰ্ষ্ট টাইম আহিছিলোঁ আজি ইয়াতে। তো খুবেই ভাল লাগিছে পৰিৱেশ, আৰু ইয়াতে ফটোশ্বুটৰ খুব ধুনীয়া ধুনীয়া লোকেশ্যনছ আছে। আৰু আহিব পাৰে আপোনালোকেও, ইয়াতে আহি পেলাই খুব ধুনীয়া পৰিৱেশ এটা পাব। একদম মানে আমাৰ ৰ ভিলেজ যিটো পৰিৱেশ, সেইটো পৰিৱেশ পাব। আহিব চবে, ভাল লাগিছে আমাৰ আহি। আমি আজি অলপ দেৰি হ'ল, আমি এতিয়া এইকাৰণে নাইট শ্বুট কৰি আছোঁ, আমাৰ ৰাতি হৈ আছে শ্বটবিলাক। চ' ভাল লাগিছে। দিনত আৰু বেছি ভাল লাগিলে হয়, নেচাৰেল লাইট থাকিলে, কিন্তু এতিয়া আমি আৰ্টিফিচিয়েল লাইট লৈ পেলাই কাম কৰি আছোঁ। চ' ভাল লাগিছে, ধুনীয়া। আৰু লগতে বাইদেউ আছে, বাইদেউৰ পৰা জানিম। মোৰো খুবেই ভাল লাগিছে। খালি মানে এটাই বেয়া লাগিলে যে আমি এইটো বস্তু একচুৱেলি ছানছেটত কৰিব বিচাৰিছিলোঁ, কিন্তু ছানছেট নহ'ল। কিন্তু তথাপিও মানে খুবেই ভাল লাগিছে ফটোগ্ৰাফীটো কৰি পেলাই। আপোনালোক চবেই আহিব। ঠিক আছে, আপোনালোকক গংগা যমুনাৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, থেংক ইউ।